নিশ্চিতভাৱে এইটো এটা চিন্তনীয় বিষয় ৰাজ্যখনৰ কাৰণে আৰু সেইবাবে আজি এই অভিকণ্ডৰ নিজে আহি পেলাই আৰু স্থানীয় ৰাইজৰ যিখিনি অভিজ্ঞতা সেইখিনি জানিবলৈ চেষ্টা চলালোঁ আৰু আমি এটা ছিস্মিক জোনত সেন্সিটিভ ছিস্মিক জোন গোটেই উত্তৰ পূৰ্বাঞ্চল অত্যন্ত স্পৰ্শকাতৰ অঞ্চলত আমি বসবাস কৰোঁ গতিকে আগন্তুক দিনত এই ক্ষেত্ৰত ল'বলগীয়া যিখিনি সাৱধানতা আমি নিশ্চিতভাৱে অত্যন্ত নিষ্ঠাৰে ল'ব লাগিব কাৰণ ৰাজ্যৰ জনতাই ভৱিষ্যতৰ দিনত যাতে এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ'ব লগা হ'লে যিখিনি সাৱধানতা ল'ব লগা প্ৰয়োজনীয়তা আছে নিজৰ সুৰক্ষিত কৰি ৰখাৰ বাবে এই ক্ষেত্ৰত নিশ্চিতভাৱে আগন্তুক দিনত পদক্ষেপ ল'ব লাগিব আৰু তথাপি মই অসমৰ ৰাইজক ইয়াৰ পৰাই আহ্বান জনাওঁ আপোনালোকে শংকিত নহ'ব আমি সকলোৱে মিলি আজি বৰ্তমান যিটো কৰোনা ভাইৰাছৰ যিটো অতিমাৰী যিটো পৰিস্থিতি ইয়াৰ লগত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো শ্ৰেণীৰ ৰাইজে যেনেধৰণে নিষ্ঠাৰে শৃংখলাবদ্ধৰে যুঁজ দি প্ৰথম পৰ্যায়ত আমি সফলতা অৰ্জন কৰিছিলোঁ আৰু আজিও এই যুঁজত আমি সকলোৱে মিলিত হৈছোঁ আৰু আমি জয়ী হ'ব লাগিব মানৱ সমাজে এই ক্ষেত্ৰত নিশ্চিতভাৱে এনেধৰণৰ বহু প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দি বিভিন্ন শতিকাত অতিক্ৰম কৰি মানৱ সভ্যতাৰ যিটো মৰ্যাদা ইয়াক অটুট ৰাখিছে গতিকে আগন্তুক দিনতো তেনেধৰণে আমি সমাজখন সুৰক্ষিত হৈ থকাৰ বাবে আমি ল'বলগীয়া যিখিনি যাৱতীয় ব্যৱস্থা সেইখিনি নিশ্চিতভাৱে ল'ব লাগিব আৰু আজি এই ভূকম্পৰ বাতৰি পায়েই দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পুৱাৰ ভাগতে টেলিফোন কৰি সবিশেষ আমাৰ পৰা জানে আৰু তেখেতে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰে আৰু লগতে এই কথাও কয় যে সকলো ধৰণৰ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সহযোগিতা আগবঢ়াৰ বাবে সকলো সময়তে কেন্দ্ৰীয় চৰকাৰ প্ৰস্তুত আছে তাৰ পাছতেই মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াও টেলিফোন যোগে গোটেই পৰিস্থিতিৰ সন্দৰ্ভত তেখেতেও অৱগত হ'বৰ বাবে আমাৰ লগত বাৰ্তালাপ কৰে আৰু তেখেতেও সেই বাৰ্তালাপ কৰাৰ সময়ছোৱাত আমাক এই কথা জনায় যে ভাৰত চৰকাৰে সকলো সময়তে সকলো ধৰণৰ সহযোগিতা অসমৰ ৰাইজক আগবঢ়াবলৈ প্ৰস্তুত আছে আৰু তাৰ পাছতেই কেন্দ্ৰীয় চৰকাৰৰ মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী উত্তৰ পূৰ্বাঞ্চলত দায়িত্ব থকা মাননীয় মন্ত্ৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টীৰ অল ইণ্ডিয়া জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন BL সন্তোষজী তেখেতকো গোটেই পৰিস্থিতিৰ সন্দৰ্ভত বুজ লয় আৰু এই সন্দৰ্ভত অসমৰ ৰাইজক সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ বাবে তেখেতসকলে আমাক আশ্বাস দিয়ে গতিকে মই অসমৰ ৰাইজৰ হৈ তেখেতসকলক বিশেষভাৱে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মই এই অঞ্চললৈ আহি থকা অৱস্থাতে আৰু এবাৰ ফোন কৰি পেলাই গোটেই সবিশেষ তেখেতে জানিবলৈ চেষ্টা চলে গতিকে অসমৰ ৰাইজৰ এই সংকট কালত ভাৰত চৰকাৰে যিখিনি আন্তৰিকতা প্ৰদৰ্শন কৰিছে তাৰ বাবে মই তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া লগতে বাকী সীতাৰমণ ডাঙৰীয়ানী আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া BL সন্তোষজী সকলোৰে প্ৰতি মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ ইয়াৰ পূৰ্বতেও যেতিয়াই অসমৰ এনেধৰণৰ দুৰ্যোগপূৰ্ণ পৰিস্থিতি উদ্ভৱ হয় তেতিয়াই তৎপৰতাৰে তেখেতসকলে অসমৰ ৰাইজক সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ বাবে বিভিন্ন সময়ত যিবিলাক পদক্ষেপ লৈ আহিছে তাৰ বাবে অসমৰ ৰাইজে সকলো সময়তে তেখেতসকলক অসমৰ বন্ধু হিচাপে আন্তৰিকতাৰে গ্ৰহণ কৰি পৰিস্থিতিৰ লগত মোকাবিলা কৰিব লাগিব কোনোৱে ভয় খাব নালাগে আতংকিত হ'ব নালাগে আমি সাৱধানতাৰে সতৰ্কতাৰে এই পৰিস্থিতিৰ লগত মোকাবিলা কৰি আমাৰ
সমাজখনক সুৰক্ষিত কৰি ৰাখিব লাগিব।